একদম লেতেৰা পানীটো বহুত লেতেৰা তথাপিও আপোনালোকক দেখাবৰ কাৰণে এইখিনি কষ্ট কৰিব পাৰি আৰু মানে এইটোও ফাটি গৈছে দেন এইটোও ফাটিছে আৰু গোটেই অৱস্থা চাওক না ডিস্কটো So good morning guys, good morning. তো গোৱালপাৰাৰ পৰা আহিলো আহি আজি আকৌ এটা কাম এটা হৈ গ'ল মানে এখন বাইকখন মানে বহুত দিনৰ পৰা মানে বনামকে আছিলোঁ তো বনোৱা হোৱা নাছিল মানে টাইমে পোৱা নাছিলোঁ তো আজি টাইমটো ওলালোঁ দেখাই আছোঁ আপোনালোকক অলপ আগত গৈ কি বনাব গৈ আছোঁ মই বাইকখনৰ মানে অভাৰ বেয়া হৈ গৈছে মানে তো সেইটোৱে আৰু লগতে এইবিলাক ক্লাছবিলাক অলপ মিলাব লাগিব ক্লাছডাল বহুত প্ৰব্লেম দি আছে গিয়াৰ মানে নালাগে চ' সেই হোৱাটছআপ এভৰিবডি ইটছ মি বেডাইজ এগেইন ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো তাকে আজি ওলাই আহিলোঁ তো আপোনালোকে গোৱালপাৰাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এইটো ভিডিঅ'ত আশা কৰোঁ সকলোৱে ভালেই পাইছে চাগে এতিয়া টাইম লাইক 9:33 তো মই ডাইৰেক্টলি এতিয়া ৰবীন্দ্ৰ য়ামাহাত গৈ আছোঁ মানে ছাৰ্ভিচ চেণ্টাৰত বেহাৰবাৰীত য'ত আছে তো তালৈকে গৈ থাকোঁ লাহে লাহে যেতিয়া মই হাউকুচি ৰোড লৈ ল'লোঁ মানে হাউকুচি হৈ কিনে যাম আৰু মানে লখৰা হৈ কিনে নাযাওঁ হাইৱে হয় এতিয়া হাউকুচি হৈ দেন বেহাৰবাৰী ওলাই বেহাৰবাৰীৰ পৰা ৰাইট টাৰ্ণ লৈ কিনে ওলাই যাম তাত যাই কিনে দেখাওঁ আপোনালোকৰ বাইকখন কি বেয়া হৈছে কি বেয়া হোৱা নাই তাৰমানে মই কি বনাব গৈ আছোঁ আৰু তো আজি এতিয়া মইতো ফোন চোন কৰা নাই বাৰু ছাৰ্ভিচ চেণ্টাৰত তো ডাইৰেক্টলি গৈ আছোঁ এতিয়া তাতে গৈহে গম পোৱা যাব কিমান দেৰি লাগে কিমান দেৰি নালাগে তো আপোনালোকৰ লগত আৰু এটা কথা শ্বেয়াৰ কৰিব খুজিলোঁ মানে বাহনখনৰ এবাৰ মানে কি কৰিছে মানে গাড়ী কাগজ লগতে চাবি এইবিলাক চব মানে চুৰ কৰি দিছিল এবাৰ মানে বাইকখনে চুৰ কৰিলে হয় যদি মানুহ যদি ওচৰত নাথাকিল হয় মানুহ থকাৰ কাৰণে বাইকখন লৈ যাব নোৱাৰিল দেন RC এইবোৰ মানে চব লৈ গৈছিল লৈ কিনে ক'ৰবাত পেলাই দিছে মোবাইলো চুৰ কৰি লৈছে দেন RCখন মানে এতিয়া বৰ্তমান বাইকখনৰ নাই তো এতিয়া মই ছাৰ্ভিচ চেণ্টাৰত গৈ কিনেহে গম পোৱা যাব মানে পুলিচ ভেৰিফিকেশ্যনখন আছে পুলিচে লিখি দিয়াখন আছে মোৰ লগত কিন্তু RCখন নাই RCখন এপ্লাই কৰা হোৱা নাই কাৰণ মই মানুহটো ঘৰত নাছিলোঁ তো সেইটোৰ কাৰণে এতিয়া ডাইৰেক্টলি শ্ব'ৰুমত যাই কিনে কথা পাতোঁ যে RC নোহোৱাকৈ এখন মানে কি তাতে এণ্ট্ৰি কৰিবনে নাই তাকে সেইটোৰ কাৰণে মই এতিয়া গৈ আছোঁ বৰ্তমান সুধিবৰ কাৰণে আৰু তো সেইটোৱে ভাবি কিনে গৈ আছোঁ তো এণ্ট্ৰি কৰিলে ভাল হ'ব আৰু এণ্ট্ৰি নকৰিলে আৰু কি কৰিম আৰু তাকেতো এতিয়া বাহিৰত বনাব লাগিব তো চাই লওঁ আৰু লাষ্ট টাইম যেতিয়া মোবাইল RC যেতিয়া হেৰাইছিল দেন তেতিয়াৰ টাইমত মই মোবাইলটো মানে যোনটো লোকেশ্যন থাকে ন কিবা এটা লোকেশ্যন থাকে এই লোকেশ্যনটো অন কৰি কিনে মানে বিচাৰি গৈছিলোঁ য'ৰলৈকে মানে য'ৰলৈকে দেখাইছে ডিভাইচটো মানে তাতে আছে বুলি তো তাৰলৈকে গ'লোঁ কিন্তু লাষ্টত বিচাৰি নাপালোঁ মানে বহুত ট্ৰাই কৰিলোঁ কিন্তু বিচাৰি নাপালোঁ যদি বিচাৰি পালোঁ হয় দেন RCখনো পাৰোঁ হয় চাগে মেবি তো একো মানে পুলিচত ৰিপৰ্টো কৰিলোঁ কিন্তু একো নাপালোঁ মানে পুলিচৰ পৰা একো সহায় নাপালোঁ তথাপিও এতিয়া গৈ আছোঁ শ্ব'ৰুমটোলৈকে বনাই লওঁ ধুনীয়াকৈ মানে গাড়ীখন তো ইয়াতে আপোনালোকক দেখাই দিওঁ বাইকটোৰ কি বেয়া হৈছে কি বেয়া হোৱা নাই চ' গাইজ বাইকখনৰ এইটো চাওক দুটা অইল ছিল মানে এইটোও ফাটি গৈছে দেন এইটোও ফাটিছে আৰু গোটেই অৱস্থা চাওক না ডিস্কটো মানে আগৰ ফ্ৰণ্ট ব্ৰেক মানে নালাগে এতিয়া কি বা হয় আৰু কিবা বেলেগ বস্তু বেয়া হ'লে বহুত প্ৰব্লেম হৈ যাব লগতে ABS-টো এতিয়া এইকেইটা মানে একো কামেই নকৰে ফ্ৰণ্ট হুইলৰ মানে যোনটো ব্ৰেকটো আৰু ন একো কামেই নকৰে তো বাইকখন অলপ ৱাছ কৰিব লাগিব লেতেৰা হৈ আছে বহুত দিন এনেকৈ থৈ দিয়া দিয়াৰ কাৰণে মানে বস্তুটো নিজে লিকেজ হৈ গৈছে তো চলোৱাও নাছিলোঁ তেনেকুৱাতে মানে কি হ'ল কি নহ'ল একো গমেই নাপালোঁ তো এইটো এতিয়া বনাব লাগিব এইটো গৈ কিনে এইটো দুটা এইটো আৰু এইটো মানে দুটাও অইল ছিল ফাটি গৈছে বেয়াকৈ তো আগত যাওঁ দেন শ্ব'ৰুমলৈকে যাওঁ টেষ্ট বনাওঁ বাইকখন আহি পালোঁ বেহাৰবাৰী দেন এতিয়া আমি ট্ৰাফিক পইণ্টটো ক্ৰছ কৰি কিনে ৰাইট ছাইডে যাব লাগিব যোনটো লিংক ৰোড হয় সেইটো লিংক ৰোড দি যাব লাগিব দেন অলপ আগত গৈ লেফ্ট ছাইডে আছে ৰবীন্দ্ৰ য়ামাহাৰ ছাৰ্ভিচ চেণ্টাৰ তো তাতে যাই সোধ পোছ কৰোঁ যে RCখনটো নাই তো এতিয়া কেনেকুৱাকৈ কি হিচাপত এণ্ট্ৰি কৰিব বাইকখন তো সেইটো হিচাপতে সোধোঁ যাই কিনে সোধাৰ পিছত গম পোৱা যাব আৰু তো আপোনালোককো মই কৈ দিম তো পাই গ'লোঁ ইফালে বাইক এণ্ট্ৰি হৈ গ'ল মানে মই ক'লোঁ কথাখিনি ডিটেইলছত বুজাই দিলোঁ যোনে এণ্ট্ৰি কৰি আছিলে মেমজনীয়ে তো মেমজনীক ভালকৈ বুজাই দিয়াৰ পিছত মোক ক'লে হ'ব এণ্ট্ৰি কৰাই দিলে তো অলপ টাইম লাগিব কৈছে 11 মানৰ ভিতৰত হৈ যাব বুলি কৈছে বাইকখন অ'কে দেন মই ইয়াতে ৰখি দিওঁ অলপ টাইম তো সেইটোৱে আৰু চাহ খাই লওঁ ক'ৰবাত আগত গৈ তো টাইম হৈছে এতিয়া লাইক 10টা বাজিলে 8 মিনিট আছে তো ইয়াৰ পৰা বাইকখন বনাই কিনে ওলাই যাম লাহেকৈ Guess it's been a while since I fell in love, but after last time
এইফালে ক্লিণ্টন ব্ৰই কৰি আছে মোৰ বাইকৰ কাম তো মানে অলৰেডি হৈয়ে গ'ল এইখিনি গোটেই কৰা হৈ গ'ল দেন এতিয়া এইটো চকাটো লগাব আছে তো এইফালে ব্ৰক আৰু কেতিয়াবা আহিলে লগ কৰিম ভালকৈ তো তো এইফালে এইটো কামটো হৈ গ'ল অ'কে তো এতিয়া চকা লগাব আছে দেন অলপমান চাফ কৰি দিব আৰু মানে এইটো গোটেই অইল হৈ আছে ন তো এইটো চাফ কৰি দিব দেন ইয়াৰ পৰা ওলাই যাম তো গাইজ বাইক ছাৰ্ভিচিং হৈ গ'ল তো মানে অলপমান খেলি মেলি হৈ গৈছিল মানে কেছটো এনেকুৱা মানে যোনটো প্ৰাইচত মই ভাবি কেনে আহিছিলোঁ তো এইটোতকৈ মানে অলপ অভাৰ প্ৰাইচ হৈ গৈছিল তো এইটোৰ কাৰণে আৰু তো মোৰ অলমষ্ট প্ৰাইচ 1800 চামথিং মান হৈ গ'ল ক্লিণ্টন ব্ৰই মানে বাইকখন ছাৰ্ভিচ কৰিলে ধুনীয়াকৈ ছাৰ্ভিচ কৰি দিছে বঢ়িয়াকৈ ধুনীয়াকৈ চব কৰি দিছে তো কিবা প্ৰব্লেম থাকিলে তাক সুধি ল'ম ঘৰৰ কাষতে থাকে মানুহ সেইদিনাখন মই বাইকখন মানে ছাৰ্ভিচ দিলোঁ তাৰ নেক্সট ডে হয় আজি তো নেক্সট ডে আজি মানে ভিডিঅ'টো সেইদিনাখন খতম নকৰিলোঁ তো আজি এটা লোকেশ্যনত আহি গ'লোঁ লোকেশ্যনটো মানে ওচৰতে আছে ঘৰৰ ওচৰতে তো ইয়াতে এনেই আহিলোঁ আৰু ওলাই কেনে মানে কেইজনমান লগ হৈ কেনে আৰু তো চাওক না এটা জংঘলৰ মাজত এতিয়া বাকী কেইজনমান ইয়াতে ক'ৰবাত লুকাই আছে ভয় খুৱাব মানে আমাক তো এইফালে পূৰা জংঘল তো ইয়াতে লিখা আছে 33 KB কলনী চাব ষ্টেচন আমি দুজন আছোঁ এতিয়া আগত আছে বাকী 4জন দেন আকৌ আৰু আগত কেইজনমান আছে তো ইহঁতে কচু ছিঙিব আহিছে মানে কচু শুকান মাছৰ লগত খাব বোলে তো এনেই আৰু চবেই লগ হৈ কিনে এনেই জাষ্ট ধেমালি কৰিব আহিলোঁ আৰু অলপমান ওলাই আহিলোঁ বহুত বছৰ আগত এবাৰ দুবাৰমান আহিছিলোঁ ইয়াতে অহা নাই তো আজি আহি গ'লোঁ এনেই তো এইফালে চাওক যোনটো পাৱাৰ হাউচটো আৰু এইটোৱে লোকেশ্যন তো আহি কেনে লোকেশ্যনটো পালোঁ তো ইয়াৰ পৰা দেখা পাইছে অসুৰচালি এই তাত আছে এইটো অসুৰচালি মানে ইয়াৰ পৰা পাহাৰখন দেখা পাই আছে আৰু অলপকৈ তো এইফালে আমি গৈছোঁ আগলৈকে তো এইফালে চাওক এইটো পাৱাৰ হাউচটো পূৰা হেভি আৰু তো আজি ইয়াতে ব্লগটো বনাই দিওঁ মানে খতম কৰি দিবলৈ ভাবিলোঁ যোনটো মানে আধৰুৱা হৈছিলে ব্লগটো এতিয়া পূৰা জংঘল এইবিলাক চব শুকাই গৈছে এনেই এটা টাইমত ইয়াতে পানী হয় মানে তো ইয়াৰে লোকেল মানুহবিলাকে ইয়াতে ফিচিং কৰিব আহে মানে মাছ ধৰিব আহে ইয়াতে তো আমি আজি এনেই আহিলোঁ কচু বিচাৰিম বুলি কচু শুকান মাছৰ লগত খাম মানে সেইটো কাৰণে আহিলোঁ এই তাত আছে মানুহবিলাক এইফালে আছে এইফালে তো ভাইবিলাক পূৰা ইয়াত কচু চিঙাত পূৰা বিজি আৰু আজি মানে শুকান মাছৰ লগত খাবই মানে আজি খাই না কেতিয়া খাই পানী আছে ইয়াতে সোমাই যাইচোন ভৰি চৰি হা হেত তেৰিকা ঘৰৰ ওচৰতে থকা এটা লোকেশ্যন কচুবাৰী খামে শুকান মাছৰ লগত বেদত ভাল ইমান লেতেৰা নাজানা কি মই এইফালে যাং ৰে দল মে আগে আমি যোনটো গন্ধ দি আছে ন গাইজ তো এইটো গন্ধটো যদি আপোনালোকে গাত লগাই কিনে যায় আপোনাৰ লগত যোনটো ছোৱালী থাকিব তাৰ লগত আৰু 5টা ছোৱালী এক্সট্ৰা পাব এইটো লাগে যদি ক'ব মই আপোনালোক কুৰিয়াৰ কৰি পঠাই দিম যোনটো ডিষ্ট্ৰিক্টত হ'লেও সেইটো ডিষ্ট্ৰিক্টতো গুচি যাব মানে য'ত লাগে আৰু তাতে পাব দল উল্টি পাৰ কচু নাখাও এইফালে ভাই পুৰা ভিডিঅ' কৰাত বিজি নিপিনাকেতো মই গৈছিলোঁ দলত সোমাই গৈছে ভাইয়ে ময়ো সোমাই গৈছোঁ বুবাই কি কৈছে দেখাচোন দেখা অলপমান কচুখিনি চা আজি পুৰা দিব লাগিব ইয়াৰ লগত নেকি নিকলা পইচা নাই দেখা একবাৰ পইচা ধুনীয়া আৰু এইফালে আমাৰ শিৱ ভাই চাওক কিমান পইচা এইখিনিয়ে মাত্ৰ হ'ব দে ধুনীয়া এইফালে চাওক অৱস্থা ভৰিৰ তো সেইকাৰণে আগত নাযাওঁ আৰু
ইয়াতে বম লেতেৰা পানীটো বহুত লেতেৰা তথাপিও আপোনালোকক দেখাবৰ কাৰণে এইখিনি কষ্ট কৰিব পাৰি আৰু বুজা নাই তো ফাইনেলি কচু চিঙা হৈ গ'ল লগতে এইফালে কচু কি বুলি কয় এইটো নল কচু ইফালে পুৰা গৈ পুৰা গুচাই আছে চাফা কৰি আছে এইটো লৈ ল'লোঁ দেন ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আৰু তো ভিডিঅ'টো এইখিনিয়ে আছিলে আপোনালোকে বেছি দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো মোৰ লাষ্ট দিনাখন বনোৱাতে মানে মই কমপ্লিট মানে কৰা নাছিলোঁ তো ভাবিলোঁ জাষ্ট আহি যদি আছোঁ তো ইয়াতে ভিডিঅ'টো কৰি লওঁ শ্বুট এটা লৈ লওঁ তো সেনেকুৱাকৈ মানে ছেকেণ্ড দিনাখন মই ভিডিঅ'টো কমপ্লিট কৰিলোঁ চ' গাইছ ভিডিঅ'টো চাই যদি ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব মেইনলি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট এটা দি দিব ধুনীয়াকৈ তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ অতি সোনকালে নতুন এটা ডেষ্টিনেশ্যন লৈ কিনে তো ষ্টেডিয়াম এইফালে মুনা